নমস্কাৰ মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ভতিজীৰ বিয়া খাবলৈ আৰু আপোনালোকক এইখিনিতে মই কথা এটা কওঁ, মোৰ ইউটিউব চেনেল এটাও আছে, তাতে দীপাংকৰ জাৰ্ণি বুলি আছে। যদিহে আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব পাৰে। আৰু এয়া বিয়াৰ পৰিৱেশটো। আৰু যদিহে মানে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিনো মোৰ কি লাভ হ'ব বুলি ভাবে তেতিয়াহ'লে কোনো কথা নাই, কাৰণ নিগেটিভ মাইণ্ডৰ কিছুমান মানুহ থাকে নহয়। তেতিয়াহ'লে যদিহে কোনোবাই বিচাৰে তেতিয়াহ'লে কৰি দিব পাৰে, আৰু যদিও আপত্তি আছে আপোনালোকৰ তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰিলেও হ'ব। সেয়াই। আৰু এয়া চাওকচোন পোৱালিখিনি মানে সোমাই গৈ মানে বেলুনৰ থোপা মই ছিঙি দিছোঁ, এৰুৱাই দিছোঁ। আৰু জানে নহয় সৰুতে আমিও হয়তো আছিলোঁ তেনেকুৱা উৎপতীয়া, মানে এটাক যদি বেলুনৰ থোপাটো লাগে আৰু এটাক লাগে মানে দেখাই দেখি। আৰু অৱশ্যে ইহঁতৰ খেলাৰ সময়ে এইটো নহয় জানো, আৰু তেওঁলোকক দেখিলে আমাৰ নিজৰ সৰুকালৰ কথাবোৰ মনত পৰি যায় অৱশ্যে। আৰু এয়া কইনাজনী হয়তো চিনি পাইছে। এয়া তেখেতলোকে ফটো মাৰি দিবলৈ বুলি কৈছিলে হা, কিলিদাই বোলে, মোক গাঁৱত কিলি বুলি মাতে, তো কিলিদাই ফটো মাৰি দিবা বুলি কৈছিলে। আৰু সেয়াই মই ফটো মাৰি থকাৰ চালেৰে ভিডিঅ' কৰি আছিলোঁ, তেখেতলোকে গমেই নাপায়। আৰু এয়া সকলোৱে নিজৰ দুনিয়াত ব্যস্ত, পূৰা বেলুন খেলি আছে। আৰু মই অৱশ্যে বিয়া খাবলৈ সন্ধিয়া টাইমতহে গৈছিলোঁ, দিনতে মানে অলপ তুলনি বিয়া বুলি ক'লে আমনি লাগে। আৰু সৰুতে কয় নহয়, ওচৰ চুবুৰীয়াই জোকায় বা দাদা বৌহঁতে জোকায়, নহ'লেও বা কয় আৰু সৰুতে যে তই বিয়া খাই ফুৰিছ যে দাড়ি নোলাব বুলি কয়। কিন্তু ক'তা, মইচোন গোটেই দাড়ি ওলাই মানে ভবৰা হ'লোঁ। দাড়ি হৈছে এতিয়া। মানে সৰুতে এনেই তুলনি বিয়া বুলি ক'লে এতিয়া মাৰ টিকাই যাওঁ নহয়, সেইবোৰ কথা মনত পৰে আৰু আচলতে। আৰু এয়া চাওকচোন পূৰা লগৰ পাইছে, কইনা পূৰা কথাত বিজি। আৰু সেয়াই, এতিয়াও অৱশ্যে টান লাগে তুলনি বিয়া বুলি ক'লে। সেয়াই সন্ধিয়া গ'লোঁ। আৰু এতিয়া আগতে কি লাও মোৱা হবি তুলনি বিয়া খাইছ বুলি কয় নহয়, এতিয়া লাও মোৱা নহয় দেখোন, দাড়িয়ে হৈ গ'ল। আৰু এইফালে অলপ সময় ৰ'লোঁ, তাৰ পাছতে ভাত খাবলৈ বুলি ভিতৰলৈ সোমাই গ'লোঁ। আৰু ভাত খোৱাৰ আজিৰ মানে যথেষ্টখিনি আইটেম আছিলে, মানে গাহৰি আছিলে মোৰ ফেভৰেট। খোৱা কথা লাজ কিহৰ নহয়নে, মোৰ গাহৰিটো বহুতে নাখাব পাৰে কিন্তু মোৰ ভাল লাগে। গাহৰি আছিলে, তাৰপাছত ভাল পোৱাৰ কাৰণে মনত আগতে গাহৰিটো পেলাইছোঁ দেই। তাৰপিছত চিকেন আছিলে আৰু চিলি ফিছ আছিলে আৰু কিবা কিবি আছিলে। মই মানে ভিডিঅ' কৰিবলৈ নহ'ল, আৰু খোৱাৰ কথা আৰু কি ভিডিঅ' কৰি থাকিম নহয়নে, এনেই অলপ ক্লিপ ৰাখি দিছিলোঁ। এয়া কইনাৰ লগত অলপ কথা পাতিলোঁ, চব খালোঁ, সেয়াই। তাৰপাছত আকৌ মানে এই পোৱালিকেইটা যে আহিছে, ৰ'ব আপোনালোকক দেখাই দিম, টুইনছ হয়। এই পোৱালিজনী আহিছে যে দূৰৰ পৰা দেখিছে নহয়, মোৰ সৰু দাদাৰ ল'ৰা ছোৱালী, দুইটা টুইনছ হয়। আৰু মোৰ সৰু দাদা মানে অলপ এক্সিডেণ্ট এটা হৈছিলে, তো এতিয়া বাহিৰতে আছে, ট্ৰিটমেণ্ট চলি আছে, তো সোনকালে ভাল হওক তাকে আশীৰ্বাদ কৰিছোঁ। আৰু এই পোৱালিকেইটাক কি মৰম লাগিছে। আৰু সঁচা কথা ক'বলৈ সৰু ল'ৰা বুলি ক'লেই মৰম লাগে নহয়নে, মোক যোন ল'ৰা হ'লেও মৰম লাগে সৰুতে, লাগিলে নাকৰ ফালে হেঙুন বৈ আহক, কিন্তু মোৰ একো চাবলৈ নাই, মোৰ সৰু ল'ৰাক ক'লেই মৰম লাগে। আৰু এইফালে খন্তেক সময়ৰ পাছতে আকৌ ডেকা জীয়ৰী ভোজটো, বৌয়ে ক'লে মাইনা লাগি যা তই বুলি ক'লে, আৰু সেয়াই লাগি গ'লোঁ। আৰু অকল মই লগা নহয় আকৌ দেই, আপোনালোকে গা পাতি নল'ব, গাঁৱৰ ডেকাই কৰিছোঁ, ডেকা জীয়ৰীয়ে কৰিছোঁ, জীয়ৰী বুলিবলৈ নাই একচুৱেলি, ডেকাবোৰে কৰিলোঁ। এইফালে ৰাতিৰ আইটেমটো আছিলে আপোনালোকৰ হাঁহ, ব্ৰইলাৰ, সিমানে। আৰু এতিয়া আৰু আমি বনোৱাতহে কথা, তো আমি সকলোৱে উঠি পৰি লাগি যাওঁ। আৰু অৱশ্যে কোমোৰা আলুখিনি বাৰু বৌহঁতে কাটি দিলে, অকল আমাৰ নামটো ল'লে ভুল হ'ব, অকল ডেকাখিনিয়ে কৰা নাই, ডেকাখিনিয়ে একচুৱেলি বৌহঁতে যোগান ধৰি দিছে, আমি অকল বনাইছোঁ। আৰু মই এনেদৰে মানে যদিহে মছলাখিনি সকলোবোৰ ফেটি লওঁ ন, তেতিয়া খুব ভাল লাগে। আৰু মানে কাৰণ মছলাখিনি মানে মিক্স হৈ যায় যে, সেইটো কাৰণে। আৰু মই ইয়াতে সকলোবোৰ দি দিওঁ,
আপোনালোকে বাৰু এনেদৰে মোৰ নিচিনাকৈ কোনে কোনে বনায় আৰু সঁচা কথা ক'বলৈ গ'লেতো আজিৰ দুনিয়াত মাংস মাছ ভাত পানী আৰু অন্যান্য ৰেচিপিবোৰ বনাবলৈ নজনা মানুহেই নাই সকলোৱে জানে আজিকালি নহয়নে আৰু সেয়াই আৰু ময়ো এনেদৰে ধুনীয়াকৈ মোৰ নিজৰ কামত লাগি যাওঁ মই অৱশ্যে হাঁহখিনি বনালোঁ ব্ৰইলাৰখিনিও অলপ চলপ বনালোঁ কিন্তু ব্ৰইলাৰখিনি মই নাই বনোৱা বেলেগে বনালে আৰু সেইফালে ভাত হৈ গৈছিলে আৰু এয়া আলুখিনি এনেদৰে দি দিলোঁ আৰু বেচেৰাটো মোৰ লগত লাগোতে তাৰ ফোনটোৱে পৰি গৈছিলে ফোনটো উঠাই ল'লে আৰু এয়া কোমোৰাখিনি দি দিলোঁ আলুখিনি দিয়াৰ লগতে তাৰপাছত এতিয়া আৰু এয়া চাওক গাঁৱৰ ডেকা জীয়ৰী আছে বুঢ়া চব আছে আপোনালোকে দেখিবলৈ পাইছে এইফালে কইনাৰ মাকে নাচি আছে আৰু এয়া মই অলপ তপঙাই আছোঁ চাওকচোন কাৰণ ভাত আকৌ এইফালে মাংস জ্বলি যাব যে হিটত সিজাই আছোঁ আৰু নহয়নে সেয়াই আকৌ যদি জ্বলি যায় আকৌ বদনাম এটা পাই যাম নহয় আৰু সেয়াই এতিয়া ধুনীয়াকৈ মই মোৰ কামত লাগি আছোঁ আৰু খন্তেক সময়ৰ পাছতে সকলোবোৰ হৈ যায় এফালে ল'ৰাটো ভাত হ'লেই আৰু এয়া এইখিনি অৱশ্যে ব্ৰইলাৰ মাংস হৈছিলে দেই ব্ৰইলাৰ মাংসখিনি মই অকণমান লৰলাইহে দিছিলোঁ চাই দিছোঁ আৰু মানে চব মিলিয়ে কৰিলোঁ তাকে আৰু মই এবাৰে ভাত যি খাব পাৰিলোঁ আৰু ডেকা জীয়ৰী ভাত পানীবোৰ আমি বনাইহে দিলোঁ কিছুমানে খালে মই খাবলৈ নোৱাৰিলোঁ আজিলৈ আহিছোঁ বাই